হেল্ল' ফ্ৰেণ্ডছ, প্ৰথমে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি আপোনালোকৰ বাবে ভোট জলকীয়া আচাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই আচাৰবিধ খাবলৈ বহুতেই টেষ্টি হয়, কিন্তু একেবাৰে চিম্পুল হয়। গতিকে এতিয়া আহকচোন, বেছি দেৰি নকৰি এই আচাৰবিধৰ কাৰণে আমাক কি বস্তু প্ৰয়োজন হ'ব প্ৰথমতে চাই লওঁ। প্ৰথমতে মই আধা কাপ সৰিয়হ লৈছিলোঁ। লৈ মই 2 ঘণ্টামানৰ কাৰণে এনেকৈ পানীত তিয়াই ৰাখিছিলোঁ। আৰু এতিয়া এখন প্লেটত এখন কাগজ পাৰি লৈছোঁ। আৰু এতিয়া মই সৰিয়হখিনি টুকি মই কাগজখিলাত এনেকৈ পাতলাকৈ মেলি দিছোঁ। আৰু আপোনালোকে সৰিয়হৰ পৰিমাণটো নিজৰ জোখমতে ল'ব পাৰিব, কম বেছি পৰিমাণে। এতিয়া মই সৰিয়হখিনি 10 মিনিটৰ কাৰণে ৰ'দত দি ৰাখিম। আনফালে ভোট জলকীয়াখিনি মই এতিয়া সৰু সৰুকৈ টুকুৰা কৰি ল'ম। এই জলকীয়াখিনি আপোনালোকে প্ৰথমতে ধুই ল'ব। ধুই লোৱাৰ পাছত আপোনালোকে ঠাৰিৰ সৈতে ৰ'দত দি ওপৰৰ পানীটো শুকুৱাই ল'ব। আৰু শুকুৱাই লোৱাৰ পাছতহে আপোনালোকে এনেধৰণে কাটিব। মই সেইখিনি কৰাৰ পাছতহে এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। আৰু এয়া মই এতিয়া 20 মিনিটমান সময়ৰ বাবে ৰ'দত ৰাখিম। আনফালে সৰিয়হখিনি মোৰ ৰ'দত দিয়া হৈ গৈছে। জাষ্ট পানীটোহে শুকুৱাই লৈছোঁ। যিটো পানী আছিল সেই পানী ভাৱটো যাতে আঁতৰি যায়, সেইকাৰণে মই 10-15 মিনিটৰ বাবে এনেকৈ ৰ'দত দি শুকুৱাই লৈছোঁ। আৰু এইখিনি মই এতিয়া ৰ'দৰ পৰা লৈ আহিলোঁ সৰিয়হখিনি। আৰু এই সৰিয়হখিনি এটা বাতিত মই লৈ ল'ম। এয়া, আৰু এতিয়া মই ইয়াতে দি দিছোঁ সৰিয়হখিনিতে ভিনেগাৰ অলপ দিছোঁ। আৰু ইয়াতে মই জোখমতে ভিনেগাৰ দিম, বেছি পৰিমাণে নিদিওঁ, কম পৰিমাণে দিম। জাষ্ট মানে সৰিয়হখিনি ডুব যোৱালৈকে ভিনেগাৰখিনি দি দিম, যিহেতু মই আগতীয়াকৈ এইখিনি তিয়াই ৰখা হৈছিল। এয়া মই এতিয়া ভিনেগাৰত ৰাখি দিলোঁ। এইখিনি 10 মিনিটমান সময়ৰ বাবে এনেকৈ ৰাখি দিম। আৰু 10 মিনিটৰ পাছত এয়া চাওক, মই আপোনালোকক দেখাইছোঁ। ইয়াতে ভিনেগাৰখিনি দিয়াৰ পাছত সৰিয়হখিনি আৰু অলপ ফুলি উঠিছে, দেখিছে ভিডিঅ'টোত। আৰু এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। তাৰ কাৰণে এটা মই মিক্সি বাতি লৈ লৈছোঁ। আৰু এতিয়া মই এইখিনি সৰিয়হখিনি ইয়াতে দি দিম। এয়া মই সৰিয়হখিনি দি ল'লোঁ মিক্সি বাতিটোত। এতিয়া মই ইয়াৰ লগত দিম অলপমান ভোট জলকীয়া দিম, কেইটুকুৰামান। সৰিয়হৰ লগত এনেকৈ পিচি দিলে ইয়াৰ টেষ্টটো খুব ধুনীয়া হয় খাবলৈ, আৰু জ্বলাটো অকণমান বেছি হয়। সেইকাৰণে মই ইয়াতে দি এইখিনি পিচি ল'ম। বাকীখিনি মই পাছত ব্যৱহাৰ কৰিম। এতিয়া মই এইখিনি ভালদৰে পিচি ল'ম। এতিয়া মই এইখিনি পিচা হৈ গৈছে। এয়া চাওক, মই একেবাৰে মিহি কৰি পিচা নাই, অলপমান গোটা ভাৱ থকালৈকে মই পিচি লৈছোঁ। তেতিয়া খাবলৈ বেছি টেষ্টি হয়। সেইকাৰণে মই এনেকৈ অলপমান গোটা ভাৱ থকালৈকে পিচি লৈছোঁ। আৰু এতিয়া মই এই পিচখিনি এটা বাতিত মই উলিয়াই ল'ম। আৰু আপোনালোকে জলকীয়াৰ পৰিমাণটো চাইহে সৰিয়হৰ পৰিমাণটো দিব পাৰিব, মানে কম বেছি পৰিমাণে কৰিব পাৰিব। মোৰ জলকীয়াৰ পৰিমাণটো খুব কম আছিল, সেইকাৰণে মই সৰিয়হৰ পৰিমাণটো এনেকৈ কমকৈ ল'লোঁ। আৰু আপোনালোকে এনেধৰণে সৰহকৈ বনাই থ'ব পাৰিব আচাৰখিনি। আৰু এতিয়া মই ইয়াতে যিখিনি সৰু সৰুকৈ কাটি ৰাখিছিলোঁ জলকীয়া, সেইখিনিও মই ইয়াতে দি দিছোঁ। আৰু দিম ইয়াতে জোখমতে দিছোঁ হালধি গুড়ি, আৰু দিম জোখমতে নিমখৰ পৰিমাণটো নিজৰ জোখমতে দিব আপোনালোকে। মই অলপমান ইয়াতে বেছিকৈ দিছোঁ। আৰু এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াতে মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে বিচাৰে তেন্তে আপোনালোকে মছলা ইয়াত ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি মিক্স কৰাৰ পাছত মই ইয়াতে দিছোঁ অলপমান সৰিয়হৰ তেল। তেলৰ পৰিমাণটো খুব বেছি পৰিমাণে ইয়াত দিব নালাগে, যিহেতু সৰিয়হখিনি আছে সেইবাবে। আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু মই তেলখিনি কেঁচা তেলেই ব্যৱহাৰ কৰিছোঁ, ইয়াত গৰম কৰি দিয়া নাই। আৰু সদায় এনেকৈ জলকীয়া আচাৰ বনালে কেঁচা তেল ব্যৱহাৰ কৰিলে খুব ধুনীয়া হয় খাবলৈ। জলকীয়া আচাৰ মোৰ ৰেডি হৈ গ'ল। আৰু এনেধৰণে মই 2 দিন এনেকৈ ৰ'দত দিম। এতিয়া মই আচাৰখিনি ৰ'দত দি লৈছোঁ। আৰু এনেধৰণে মই 2 দিন এনেকৈ ৰ'দত দি ল'ম। আৰু 2 দিন ৰ'দত দিয়াৰ পাছত মই আপোনালোকক দেখাইছোঁ চাওক।
এতিয়া মই এই আচাৰখিনি বৈয়ামত ভৰাব পৰা হৈ গৈছে। তাৰ কাৰণে এটা চিচাৰ বৈয়াম লৈছোঁ আৰু বৈয়ামটো মই ভালদৰে ধুই ৰ'দত ভালদৰে শুকুৱাই লৈছোঁ। আৰু আপোনালোকেও শুকুৱাই ল'ব। সদায় আচাৰ ভৰোৱা বৈয়ামটো সদায় শুকুৱাই ল'ব লাগে। অলপমানো যদি পানী থাকে তেন্তে আচাৰখিনি অতি সোনকালে বেয়া হৈ যায়। আৰু এতিয়া মই আচাৰখিনি ইয়াতে ভৰাই ল'লোঁ। আৰু আপোনালোকে এনেকৈ বৈয়ামত ভৰোৱাৰ পাছত 2-3 দিন ৰ'দত দিব। ৰ'দত দিয়াৰ পাছতে আপোনালোকে পৰিৱেশন কৰিব পাৰিব। এয়া মোৰ এতিয়া আচাৰখিনি ৰেডি হৈ গৈছে। এয়া চাওক। এই আচাৰবিধ বনাবলৈ একেবাৰে ইজি হয় আৰু খাবলৈ বহুত টেষ্টি হয়। যদি আগতে এনেধৰণে বনাই খোৱা নাই তেন্তে এবাৰ এনেকৈ মোৰ ধৰণে বনাই খাই চাব। যদি আজি এই আচাৰৰ ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট যোগে জনাব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু আজিলৈ আহিছোঁ। বাই বাই।